আকৌ পলাল 2 সন্তানৰ মাতৃ 19 বছৰীয়া যুৱকৰ সৈতে পলাই গ'ল 30 বছৰীয়া বোৱাৰী এবাৰ ঘটনাৰ স্থান নগাঁৱৰ ঢিং স্বামী বহিৰাজ্যত কাম কৰি থকাৰ সুযোগ লৈ পত্নী ফাতিমা খাতুনে ঘৰৰ ওচৰৰে 19 বছৰীয়া যুৱক ইলিয়াছ আহমেদৰ প্ৰেমত হাবু দুবুখাই অৱশেষত দুয়ো এক খোৱাৰ সপোন দেখি নিশা আন্ধাৰৰ সুযোগ লৈ ঘৰৰ পৰা উঠাও হয় লগত লৈ যায় 2 কণমানি সন্তান নগদ 1,70,000 টকাৰ লগতে সোণৰ অলংকাৰ আৰু এটা লেপটপ এই অভিযোগ ফাতিমা খাতুনৰ স্বামী পৰিয়ালৰ এই ঘটনাটো সংঘটিত হয় নগাঁও জিলাৰ ঢিং সমষ্টিৰ অন্তৰ্গত 1 নং লাংগিয়া গাঁৱত অভিযোগ অনুসৰি স্বামী কেৰালাত থকাৰ সময়তে দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিছিল আৰু নিশা ঘৰৰ বেৰ ভাঙি ফাতিমা খাতুনে ইলিয়াছ আহমেদৰ সৈতে উঠাও হয় বুলি পৰিয়ালৰ অভিযোগ লগতে 7 বছৰীয়া আৰু 4 বছৰীয়া দুটি কণমানি সন্তান লগত লৈ যায় ফাতিমা খাতুনে এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ইতিমধ্যেই আৰক্ষী আৰম্ভ কৰিছে তদন্ত অৱশেষত কি হয় সেয়া হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপৰ্ট ভইচ 24 ডবকা পৰা ইলিয়াছ উদ্দিন নামৰ ল'ৰাৰ লগত ৰিলেশ্যন আছিল আমি কেইবাদিন শাসনো কৰিছোঁ সি মানা নাই পিছত এবাৰ সি কাজিয়া লাগি ঘৰলৈ গুচি গৈছে আমি আনিছোঁ আনি পেলাই আকৌ মিলাই আনিছোঁ আনি পেলাই সি কেইদিনমান ভালেই আছিল পিছত ইলিয়াছ উদ্দিনে আকৌ কিবা কিবি কৰি এই ৰাতি 8 তাৰিখত ৰাতি 11টা অনুমানিক 11:30 বজাত এই বোৱাৰীজনীক ঘৰৰ বেৰটো কাটি ইলিয়াছ উদ্দিনে আৰু লগত 2টা বাচ্চা আছিল এটা 7 বছৰ আৰু এজনী ছোৱালীৰ 4 বছৰ বাচ্চা দুটাক লৈ বোৱাৰীজনীক লৈ এই পলাই গুচি গ'ল